বৰ্তমান আৰু আমি আহি আছোঁ বৰ্তমান এতিয়া মানে খোলা পাই গৈছোঁ তো তাতে চলি আছে ধুইলা আৰু তো আমি এইফালে আৰু দেখাই দিওঁ আপোনালোকক কণ্টিনিউবিলাক গতিকে মন্দিৰটো চাই লওক এবাৰ আৰু গছডাল ৰাইজসকল গছো লৈছে বহুত তো এইবিলাক দোকান পাহাৰ আহিছে মানে বহুতবিলাক আৰু আপোনালোকে কণ্টিনিউ স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকিব ৰাইজসকল ঘূৰি ফুৰি আহি পেলাই আমি এই দোকানখনত আহিলোঁ মানে তো এই 10 টাকা মানে বুট ভজা কিনিব লৈছে মই ক'লোঁ 100 টাকা মানৰ কিন ইয়াৰ বোলে পইচা নাই ৰাইজসকল তো ভিডিঅ'টো কণ্টিনিউ চাই থাকক আপোনালোকে ভজা বনাই আছে চাই থাকক কণ্টিনিউবিলাক আপোনালোকে খাওঁ কণ্টিনিউ ভিডিঅ'টো আপোনালোকে চাই থাকক আৰু নেক্সট আহি আছে আমাৰ ধামাকা ভিডিঅ' এটা আহিছে বহাগৰ বিহুৱান বুলি গতিকে চাবলৈ অপেক্ষা কৰক এইটো ব্লগ ভিডিঅ' হয় গতিকে ৰাস্তা ৰাস্তা দেখাবলৈ আমি আপোনালোকক চেষ্টা কৰিম গতিকে ভিডিঅ'টো কণ্টিনিউ আপোনালোকে চাই থাকক গতিকে বলক আমি ৰাস্তা ৰাস্তা দেখাবলৈ আপোনালোকক চেষ্টা কৰিম কণ্টিনিউ চাই থাকক বহুত হাল্লা হৈ আছে ৰাইজসকল শেষত আমি আহি পালোঁ আমাৰ মামা এটাৰ লগত গতিকে মামাই দোকান চাওঁ আপোনালোকে খেলনা বস্তুৰ দোকান গতিকে বেকাৰ মানুহ ৰাইজসকল খেলনা বস্তুৰ দোকান আছে গতিকে আহক আৰু খেলনা বস্তুবিলাক লৈ যাওক মামাৰ তাত গতিকে আমাক কেনেকুৱা অনুভৱ অলপ কৈ দিব নেকি অলপ কৈ দিয়ক মানে খবৰ কেনেকুৱা জ্বৰ উঠি ৰাইজসকল জ্বৰ উঠি আমাৰ গতিকে আপোনালোকক এই খেলনা বস্তু অলপ দেখে ৰাইজসকল চাওক এইবিলাক মানে খেলনা বস্তুৰ দোকান হয় গতিকে এইবিলাক গাড়ী বহুত মানে দাম হয় 150-250 লয় আৰু এখনত গতিকে আপোনালোকে আহক আৰু গাড়ীবিলাক কিনি শেষলৈ ভিডিঅ'টো চাই থাকক আৰু কালি ধামাকা আছে গায়ক আছে মুড়িৰো এতিয়া গতিকে গায়কটো আপোনালোকে দেখাবা চাবা বুজাতে কমেণ্ট কৰক গায়কটো দেখাব আমি চেষ্টা কৰিম গতিকে এইবিলাক চাওক কি বঢ়িয়াকৈ দোকানখন দিছে আমাৰ মামাই আৰু চিন্তাত বহি মামাই কি বঢ়িয়াকৈ মানে যত্ন উঠি জ্বৰ উঠাৰ পিছতো এই দোকানখন মানে বিবাহ উত্তম হৈছে গতিকে চাওক আৰু ৰাস্তা দেখাব চেষ্টা কৰিম গতিকে ভিডিঅ'টো কণ্টিনিউ নকৰাকৈ চাই থাকক ৰাইজসকল হকাৰ টিপত গতিকে চাওক মই ঘূৰি আছোঁ আৰু আমাৰ একে লগৰে হয় সেইবাবে একো মানে বেয়া চেয়া নাভাবে আৰু ধৰিলেও গতিকে ভিডিঅ'টো চাই থাকক আপোনালোকে তো ৰাইজসকল ৰাতি হৈ গ'ল ঘূৰতে মানে কি ৰাতি হৈ গ'ল আৰু আছে 1 বাজে গতিকে ফাংচন খালি আৰু লগৰ আত্মীয়তাও গেল কিবা খাবলৈ গেল গ'ল আৰু কিনো কম বিশেষ মই বেলেগ নকওঁ আজিৰ ভিডিঅ'টো এইখিনি আৰু নেক্সট বহাগৰ বিহুৱান চাবলৈ আপোনালোকে অলপ অপেক্ষা